এটা বাক্সা জিলাৰে এটা দীৰ্ঘদিনীয়া সমস্যা প্ৰায় সমাধান হ'বলৈ গৈ আছে কাৰণ 2003 চনত বাক্সা জিলা গঠন হৈছিলে আৰু তাৰ পিছৰ পৰাই ইয়াত মানে যেহেতু জিলা ভিত্তিত মানে কৃষি বিজ্ঞান কেন্দ্ৰ এই কৃষি বিজ্ঞান কেন্দ্ৰ স্থাপন কৰা হয় বিগত 20টা বছৰ মানে আমাৰ বাক্সা জিলাত কৃষি বিজ্ঞান কেন্দ্ৰ নাছিলে তো আজি আমাৰ 25 নং বাগানপাৰা সমষ্টি অন্তৰ্গত বাগানপাৰা ৰাজুৱা চক্ৰ অন্তৰ্গত বাগানপাৰা আৰু বুগলামাৰী দুটা যি ৰাজুৱা গাঁও এই ৰাজুৱা গাঁৱৰ 73 বিঘা মাটি কেবিকেক আজি ইয়াত অৰ্পণ কৰা হৈছে নিশ্চয় পৰৱৰ্তী সময়ত আমাৰ এই অঞ্চলৰ জনসাধাৰণে কেবিকেৰ যিখিনি মানে ফল ইয়াত যিখিনি মানে যিখিনি ইয়াত বেনিফিট এই বেনিফিটটো পাবলৈ সক্ষম হ'ব আজি এই পৰ্ব ইয়াতে চলিছিল আৰু আমাৰ এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি ডাইৰেক্টৰ আৰু আমাৰ বাক্সা জিলা কেবিকেৰ বিষয়ববীয়া ইয়াত আছিলে আৰু আমাৰ বাগানপাৰা চাৰ্কেল অফিচৰ ইয়াত চক্ৰ বিষয়া ইয়াত উপস্থিত আছে আৰু সকলো আমাৰ এই যি বাক্সা কেবিকে এই বাক্সা কেবিকেৰ ইয়াত কমিটি এটা আছে কমিটি আৰু আমাৰ স্থানীয় বাগানপাৰা আঞ্চলিক নিখিল বড়ো ছাত্ৰ সন্থা আমি চবে লগ লাগি আজি যি বাগানপাৰা ৰাজুৱা চক্ৰ অন্তৰ্গত বাগানপাৰা আৰু বুগলামাৰীৰ দুটা যি ৰাজুৱা গাঁও এই ৰাজুৱা গাঁৱৰ 73 বিঘা মাটি আজি কেবিকেক অৰ্পণ কৰা হৈছে ইতিমধ্যে 5 কোটি টকা ইতিমধ্যে ইয়াত আবণ্টন দিয়া হৈছে আৰু ইয়াত যিখিনি মানে আঁচনিটো ইয়াত মানে বিভিন্ন বছৰত বিভিন্ন আঁচনি লৈ ইয়াত কাম কৰা হ'ব যেটো এটা কেন্দ্ৰীয় এটা অনুষ্ঠান হয় আৰু এই হিচাপে কেন্দ্ৰীয় চৰকাৰে ইয়াত পৰ্যায়ক্ৰমে আৰু সময় সাপেক্ষে ইয়াত বিভিন্ন সময়ত বিভিন্ন আঁচনি আৰু বিভিন্ন কৈছোঁ এইকাৰণে যে 2014 চনৰ পৰাই আমাৰ বাক্সাৰ যিটো কেবিকেটো চলি আছে কিন্তু চলি আছে যদিও এইটো ভাড়া ঘৰৰ পৰা চলি আছে আমি নিৰ্দিষ্ট পৰৱৰ্তী সময়ত অৱশ্যে আমি খাৰুৱালৈ লৈ আনিলোঁ তথাপিতো এটা টেম্পৰেৰী এটা এৰেঞ্জমেণ্টত চলি আছে আমি চেষ্টা কৰিও বহুদিন ধৰি পেলাই বিভিন্ন অসুবিধাৰ কাৰণে আমি সুনিৰ্দিষ্ট এটুকুৰা জাগাত আমাৰ যিটো পাৰ্মানেণ্ট যিটো মানে কেম্পাছ এষ্টাব্লিছ কৰিব লাগে সেইটো আমি কৰিব পৰা হোৱা নাছিলোঁ আজি আমাৰ এই লেণ্ডটো হেণ্ডঅভাৰ কৰিলে বগলামাৰী গাঁও আৰু বাগানপাৰা গাঁৱৰ মাটি এটুকুৰা 73 বিঘা আছে তাত গতিকে আমি খুব কম সময়ৰ ভিতৰতে তাত যিটো আমাৰ কেভিকেৰ বিল্ডিং হ'ব এডমিনিষ্ট্ৰেটিভ বিল্ডিং সেইবিলাক আমি স্থাপন কৰিম আৰু তাৰ পিছত আমাৰ যিটো ফাৰ্মৰ যিটো ডেভেলপমেণ্ট সেই ডেভেলপমেণ্ট আমি কৰি ল'ম গতিকে এইটো বাক্সা জিলাৰ কাৰণে এটা সুন্দৰ এটা দিন আৰু লগতে বিশেষকৈ এইটো বগলামাৰী আৰু বাগানপাৰা অঞ্চলৰ ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ গতিকে কেভিকেটো স্থায়ীভাৱে ইয়াতে স্থাপিত হ'ব আৰু এই সুযোগতে মই অৱশ্যে আমাৰ যিটো স্পীকাৰ তেখেত কাতিৰাম বড়ো তেখেতৰ মই ধন্যবাদ দিবই লাগিব তেখেতৰ যথেষ্ট মানে এই কথাটো অৰিহণা আছে এই জেগাখিনি লোৱাৰ ক্ষেত্ৰত আৰু লগতে আমাৰ ভদ্ৰা ডাঙৰীয়ানী এই চাৰ্কুলৰ যিটো চাৰ্কুল অফিচাৰ তেখেতৰ কিন্তু যথেষ্ট মানে হেৰি আছে সহযোগ আছে আৰু সেইকাৰণে এইটো হৈ উঠিছে আৰু লোকেল যিখিনি মানুহ আছে অঞ্চলৰ সেই জেগাখিনিৰ মানুহৰ যিটো সহযোগ সেই সহযোগৰ কাৰণে আজি এইটো সম্ভৱ হৈছে গতিকে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আমি কেভিকেৰ যোগেদি কাম কৰোঁতে দুটা কথা হয় আমি কৃষকৰ ওচৰত যাওঁৱেই তেখেতসকলৰ ওচৰত গৈ আমাৰ যিবিলাক টেকন'লজি আছে যিবিলাক প্ৰযুক্তি কৌশল আছে আমি সেইবিলাক প্ৰযুক্তি কৌশল আমি দেখুৱাওঁ তেখেতসকলক মাতি আনি ট্ৰেইনিং দিওঁ বা তাত গৈও ট্ৰেইনিং দিওঁ এনেকুৱা কামবিলাক কৰি থাকোঁ কিন্তু স্থায়ী যদি এটা মানে ব্যৱস্থা হয় মানে এটা আমাৰ কেভিকেৰ ব্যৱস্থা হয় তাত আমি কৰোঁ কি যে বিভিন্ন ধৰণৰ প্ৰযুক্তি কৌশলসমূহ আমি প্ৰদৰ্শন কৰাৰ সুযোগ পাওঁ বিভিন্ন ধৰণৰ এণ্টাৰপ্ৰাইজ হ'ব ধৰক আপোনাৰ লাইফ ষ্টকৰ এণ্টাৰপ্ৰাইজ আমাৰ ডেমনষ্ট্ৰেশ্যন হ'ব ফিচাৰী ডেমনষ্ট্ৰেশ্যন হ'ব হৰ্টিকালচাৰ বিভিন্ন ক্ৰপৰ ডেমনষ্ট্ৰেশ্যন হ'ব ফিল্ড ক্ৰপৰ ডেমনষ্ট্ৰেশ্যন হ'ব এই সকলোবিলাক সম্ভৱ হ'ব যেতিয়া আমাৰ এইটো হৈ উঠিব কেভিকেটো হৈ উঠিব আৰু এটা কথা কি যে ৰাইজে এটা ঠাই পাব য'ত গৈ পেলাই নিজে বিভিন্ন ধৰণৰ প্ৰযুক্তি কৌশল কি ধৰণে আদি উদ্ভাৱিত হৈ আছে দিনে প্ৰতিদিনে নতুন সেইবিলাক নিজে গৈ পেলাই চাব পাৰিব গতিকে এটা ভাল দিন বুলি মই কৈছোঁ আমাৰ কৃষি বিশ্ববিদ্যালয়ৰ কাৰণেও যথেষ্ট ভাল দিন কাৰণ আমি দুবাৰো এনেকুৱা ধৰণৰ প্ৰয়াস কৰি আমি ঠাই পাইছিলোঁ নোপোৱা নহয় আগতে পাইছিলোঁ কিন্তু লোকেল মানুহৰ কিছু আপত্তি অজুহাত আছিলে গতিকে সেইটো কাৰণে আমি সেই ঠাইবিলাক আমি ল'ব নোৱাৰিলোঁ গতিকে এতিয়া আমি পাইছোঁ আৰু সকলো ৰাইজৰ সহযোগ আমি ভৱিষ্যতৰ দিনতো কামনা কৰিম তেখেতসকলৰ ভৱিষ্যতৰ মানে সহায় সহযোগ লৈ আমি কৃষিবিকাটো আগবঢ়াই নিব পাৰিম